हेलो स्टूडेंट আজি তোমালোকৰ 17 নম্বৰ পৰা হ'ব বায়োলজিৰ যেটো তোমালোকৰ 2022 যেটো কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰৰ এটো সলিউশন হয় আগৰ কেটা মই দি দিছো আজি 17 নম্বৰৰ পৰা হ'ব আগৰ কেটা যদি চোৱা নাই তেনালে ভিডিও তোমালোকে চাই লবা সেকেন্ড ইয়াৰ বুলি লিখা আছে সেই কেটা চালে হৈ যাব তোমালোকৰ গতিকে ভিডিওটো তোমালোকে সোয়া স্কিপ নকৰি চাবা ঠিক আছে আৰু তোমালোকে সোয়া ইয়াত মই অসমীয়াত লিখি দিছো আৰু ইংৰাজী অলপকে লিখিছো বেছি লেখা নাই ফুল বাক্য লিখা নাই ইংৰাজীত মই যিখিনি মেইন হয় সেইখিনি মই লিখিছো তোমালোকে সোয়া ইনভলভ ইন এ প্ৰসেস তোমালোকে মানে এনেকৈ তোমালোকে মগজটো উঠি থবা ঠিক আছে আৰু যদি তোমালোকৰ লাগেই ফুল বাক্য তেনেহলে তোমালোকৰ মানে সেকেন্ড ইয়াৰৰ যেটো কোৱেশ্চন পেপাৰ হয় 2022 ৰ তাত তোমালোকে ফুল বাক্য তোমালোকে পাই যাবা ঠিক আছে মই অলপ লিখি দিছো মই কোৱেশ্চনটো ফুল কোৱেশ্চন মই লিখা নাই ইংৰাজীত যেটো মেইন বস্তু হয় সেইখিনি মই লিখিছো মেইন বাক্যটো বায়োটেকনলজি ঠিক আছে এনেকুৱা তোমালোকে এনেকৈ চাই থবা ঠিক আছে তোমালোকে যাতে বস্তুটো ধৰিব পাৰা অসমীয়াত যদি নিমিলে তোমালোকৰ তেনেহলে তোমালোকে ইংৰাজীত চাবা যে সেই বাক্য কেইটা আছে না নাই ইংৰাজীত এনেকুৱাকে চাই তোমালোকে বিচাৰি উলিয়াব পাৰিবা আৰু খুব সুন্দৰকৈ তোমালোকে লিখিব পাৰিবা মুখস্থ কৰা কোৱেশ্চনবোৰ ঠিক আছে গতিকে তোমালোকৰ যাতে কনফিউজ নহয় সেই সুবিধাকে মই তোমালোকক ইংৰাজীত লিখি দিছো অলপ তোমালোকে চাই থবা এনেকৈ চাই থবা তোমালোকে ঠিক আছে তোমালোকে নোট কৰা তোমালোকে সোনকালে ঠিক আছে সো ভিডিওটো চাই থাকা আৰু কিবা যদি অসুবিধা পোৱা ভিডিওত বা দেখাত অসুবিধা বা বুজি পোৱা নাই শব্দ এনেকুৱাকে হ'ব পাৰে তোমালোকে কমেন্টত লিখিবা ঠিক আছে আৰু ভিডিওবোৰ তোমালোকে যিমান পাৰা তোমালোকে শেয়াৰ কৰি দিবা কিয়নো এটা বছৰে আছে তোমালোকৰ পঢ়িব লগা গতিকে ভিডিওবোৰ শেয়াৰ কৰি দিবা আৰু ভিডিওটো চাই থাকা ঠিক আছে তোমালোকৰ বায়োলজিৰ বটানী পাৰ্ট যেটো আছিল হেতু ইতিমধ্যে শেষ কৰিলো ঠিক আছে তোমালোকে মানে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু মই নেক্সট ইয়াৰ পিছত তোমালোকক জুলজিৰ কেটা দি দিম ঠিক আছে গতিকে তোমালোকে ভিডিওবোৰ চাই থাকিবা